दोस्तों तो कैसे हैं आप लोग मैं आज और এটা নতুন ভিডিও লৈ আইছো আৰু এই ভিডিওত আপোনালোকক দেখাম ইয়াত মাধৱপুৰ আৰু নগছৰ মাজত এটা ক্ৰিকেট খেল চলি আছে আৰু এই ক্ৰিকেট খেলত কোন জিকিব কোন হাৰিব আপোনালোকক দেখাম তো চাই থাকক এটা 6 হ'ব আৰু আপোনালোকক দেখাম কিনেদৰে 6 হয় এইবিলাক হল মাধৱপুৰৰ আৰু সেইবিলাক হল নগছৰ লৰা আৰু হিয়তৰ মাজত হ'ব এটা মেটচ কিবা কবা নেকি কোৱাচোন ইয়াত কোনটো তুমি কোনটো মাধৱপুৰ না নগছৰ মাধৱপুৰ জিকিব না ফিল্ডিং থিয় হলো আৰু ইয়াৰ পৰা আপোনালোকক দেখাম মাজে মাজে কেমেৰা এটা কৰি তাৰ পৰা 6 মাৰিব আৰু ইফালে আহি পৰিব তাত এজন বদমাছ লৰা আছে চাওক কি দেখে বলাৰ ও ৰেডি হৈছে না খেল আৰম্ভ হৈ গল চাওক আৰম্ভ হৈ গল প্ৰথম বলত সেভ আউট কৰি দিলে আউট হৈ গল আৰু চাওক ইমান ৰদৰ মাজত এম্পায়াৰ জনে ছাতা লৈ এম্পায়াৰিং কৰি আছে 1 ওভাৰ হৈ গল আৰু 1 ওভাৰত কিমান ৰান কিমান হল 8 ৰান হল মাৰিব নোৱাৰিলে বলাৰৰ নাম হল দেৱজিত আৰু বেটসম্যানৰ নাম হল ইমৰান মাৰিছে 4 হল বল কৰি পেলালে একেবাৰে ষ্টাম্প উঠাই দিলে একেবাৰে বল দুটা উইকেট গল আৰু 2 ওভাৰত 12 ৰান নেকি হল 2 ওভাৰত 12 আৰু এতিয়া বল কৰিবলৈ গৈছে আমাদের শাৰিয়ান নাফিস হৰু কিন্তু বলাৰৰ একশনটো চালে আপোনালোকে কব পাৰিব বল এতিয়া বল কৰি আছে শাৰিয়ান নাফিস একশনটো চাওক ক্যাচ প্ৰথম বলতে কেচ উঠিছিল চালেনে হৰু লৰা কিন্তু বল কেনে কৰে ও মাই গড বল কৰি আছে একশনটো চাওক বলটো এইটো মিস কৰিলে মাৰিব নোৱাৰিলে চালেনে কেনেদৰে বল কৰি আছে হৰু লৰা তথাপি একশনটো চালেনে এতিয়া গল ৰাকি চাও তেও কি কৰে মাই গড একশনটো চাওক কেনেদৰে বেটিং পজ দি আছে ব্যাটটো ধৰিলে বল কৰি আছে মাৰিছে ওভাৰত 21 ৰান হল আৰু দুটা উইকেট গুচি গল চাও ফাৰ্ষ্ট ইনিংৰ পিছত 92 ৰান 7 ওভাৰত লৈ খেলটো সমাপ্ত কৰিলে আৰু এতিয়া আমি মাধৱপুৰ টিমে 93 চেছ কৰিব লাগিব চাই থাকক কিনে ধৰণৰ শট খেলে দেৱ আৰু সাকিব হৰু লৰাজন আমাৰ মাধৱপুৰ টিমৰ দুজন সেরা ব্যাটসম্যান সাকিবুল আৰু দেৱই বেটিং কৰি আছে আৰু চাওক প্ৰথম বলতে কি কৰিল এম্পায়াৰ ছাতি লৈ থিয় হৈ আছে আৰু এইটো দেখাইছো এম্পায়াৰে চাওক ছাতা লৈ থিয় হৈ আছে আৰু প্ৰথম বলতে হয়তো ডট আহিল আৰু দুজনেই ব্যাটসম্যান বহুত ভাল চাই থাকক বলে কেৱল 6 আৰু 6 বলাৰজন চাওক কিমান দূৰৰ পৰা দৌৰি আহি আছে আৰু ইয়াত আহি ক্যাচ উঠি গল বল দুটা বলত 1 ৰান আহিল আৰু আমাৰ টিমৰ দেৱজিত আহি গল আৰু চাও দেৱজিতে কি কৰে এতিয়া প্ৰথম বলতে 6 মাৰিব লাগিব নহলে তাক বাহিৰ কৰি দিম টিমৰ পৰা 1 ৰান হল তিনিটা বলত 2টা ৰান হল আৰু আপোনালোকে ব্লকটো চাই থাকক শেষত কি হয় ৰিজাল্ট আপোনালোকক কৈ দিম এতিয়া বেট কৰিবলৈ মই আহিলো আৰু মই প্ৰথম বলতে 6 এটা মাৰি দিলো মজা লাগছে যিজনে ব্লগ বনাইছে সেইজনে বেট গেল মই বেটিং যোৱাৰ পিছত 3টা বলত 3টা 6 মাৰি 1 ওভাৰত 22 ৰান কৰিলো ভুলি না দেখে আও দেখ আগর আননিবা না করছি কই ছঠান না এটা না দেৱজিত হতে জিকিলে মাধৱপুৰৰ টিম তো কেনে লাগি আছে জিকাৰ পিছত অলপ কোৱাচোন ভাল না কিমান ওভাৰত জিকিলা 4 ওভাৰত না 4 ওভাৰত 92 1 উইকেট ওকে বাই